0 पॉइंट में क्या करेगा? वाह পৰা বৰফ ষ্টাৰ্ট হ'ল। এইটো হ'ল युमताङ रुद्रजयन सेंचुरी হয়। এইটো চাওক চব ওপৰে ওপৰে বৰফ পৰি আছে। বৰফৰ মাজে মাজে আমাৰ গাড়ী এতিয়া আগবাঢ়ি গৈছে। এইটো মোৰ পিছপিনে চব বৰফ। এতিয়া এটা বৰফ চুব নামিম। ঐ ভাস্কৰ বৰফ বৰফ কিন্তু ফাৰ্ষ্ট টাইম ইয়াতে বৰফত নামিছো। বৰফত নামি বৰফটো চুই দিওঁ। ঐ বৰফটো চব বৰফ হৈ আছে চাওক। মজা মজা বৰফে বৰফ জেগাডোখৰ। চব বৰফ। কিবা এটা ভাল লাগিছে ন বৰফত আহি পিনে। ইয়াতে এতিয়া মাইনাছ কিমান ডিগ্ৰী চেলচিয়াছত চলি আছে। আমাৰ ভাস্কৰৰ সপোনটো কেনেকুৱা হ'ল? সি এটা সপোন দে সঁচা। কাশ্মীৰ যোৱাৰ কল্পনা কৰিব নোৱাৰো, কিন্তু আমি ছিকিমত আহিলো বৰফ চাবৰ বাবে। স্পেচিয়েলি বৰফ মানে আমাৰ স্ন'ফল যে কয়। ইয়াতে বৰফ পৰি আছে, কিন্তু ভাস্কৰে যাওঁ নে নাযাওঁ কৈ আছিলে। কিন্তু ফাইনেলি ভাস্কৰ আৰু মই আহি পালো আৰু আমাৰ গ্ৰুপটো আহি পালো। একদম একদম। কিন্তু ভাস্কৰে অলপ চুই চালে ভাল হ'ব নেকি। বৰফটোনো কেনেকুৱা হৈ আছে এতিয়া, কিন্তু ঠাণ্ডা। হাতটো চুই চাওঁচোন কিমান ঠাণ্ডা হৈ আছে। ইমানো ঠাণ্ডা নহয়, নৰ্মেলি এনে ঠাণ্ডা আৰু। ৰ'দটো পৰে ভাল লাগিছে আৰু হয়। এইটো হ'ল বৰফ। ইমানো ঠাণ্ডা লগা নাই। বৰফত যিমান ঠাণ্ডা লাগিব বুলি ভাবিছিলো বহুত নৰ্মেল ঠাণ্ডা এতিয়া। ऐसे भी ज्यादा ठंडा नहीं है क्या? ऐसे भी ज्यादा ठंडा नहीं है क्या? नहीं चाहिए। এইটো ঠাণ্ডা যে সহ্য কৰিব পৰা ঠাণ্ডা আৰু মোৰ কাৰণে একো কিবা হোৱা নাই, ফিল হোৱা নাই। কিন্তু বৰফ দেখিছে ভাল লাগিছে পুৰা। চাও বৰফৰ ভিতৰত যাওঁ। এইটো হ'ল বৰফৰ ভিতৰৰ দৃশ্য চাওক। মই এতিয়া সোমাই আহিলো বৰফৰ ভিতৰত। গোটেই বৰফ 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 বৰফৰ শিলৰ ওপৰত বৰফ পৰি আছে। এইকেইটা গোটেই গছ। কিবা এটা ভাল লাগিছে। কোনোবাইতো ইয়াত হাগি থৈ নিদিয়েতো। এইটো হ'ল বৰফ। নৰ্মেলি বেছি ঠাণ্ডাটো গাত পৰা নাই, কিন্তু চেঁচা পৰি আছে। হাৱা চেঁচা বলি আছে। फ्लावर होता है इधर। रेड येलो पर्पल ग्रीन सब पूरा। That's why इसको लैंड ऑफ हेवन कहते हैं। और इसको लैंड ऑफ हेवन कहते हैं। इसका ये युमथांग वैली से होता है। इसका नाम क्या है? युमासामदोंग। यस। এইটো युमासामदोंग যিটো জেগা আছে এইটো 12,000 11,000 ফিট ওপৰত আছে। ইয়াতে চাৰিওফালে বৰফ বৰফ বৰফে বৰফ। এই চাওক একদম চাৰিওফালে বৰফ বৰফ গোটেইকেইটা বৰফ। ইমান ছিকিমৰ পাহাৰকেইটা ইমান ধুনীয়া ধুনীয়া পাহাৰ। এইটো কি ধুনীয়া ধুনীয়া পাহাৰ। এই অকোৱা পকোৱা ৰাস্তাবিলাকে ধুনীয়া ধুনীয়া জেগা দেখুৱাই গৈছে। কষ্ট হ'লেও কিন্তু কষ্টৰ মূল্যটো
ওলাইছে। বৰফ গোটেই ৰাস্তাত বৰফ চব বৰফে বৰফ কি ধুনীয়া এটা পৰিৱেশ কি ধুনীয়া জেগা চাওক না একদম পুৰা কাশ্মীৰ কাশ্মীৰ ফিল লাগিছে ন অ ছিকিমে হৈ থাককচোন অ এইটো পাইন গছ ন এইকেইটা এইকেইটা পাইন গছ ওপৰত আকৌ পাহাৰৰ লগত লাগি আছে পাহাৰৰ ওপৰত লাগি আছে গোটেই বৰফে বৰফ পাইনৰ তলে তলে আমি একা বেকা ৰাস্তাইদি গৈ আছো ছিকিমৰ 0 পইণ্টলৈকে ইউমটাং ভেলীলৈকে আপোনালোকে চাই থাকিব আৰু ইয়াত যে ভাল ভাল আৰু ভিডিঅ' আহি আছে হয় ধুনীয়া সৌন্দৰ্যৰ যিবিলাক মানে ভাষাৰে বুজাব নোৱাৰি জাষ্ট কিছুমান বস্তু ৰিয়েলকে চাবলৈ হ'লেহে বুজি পায় ন ভাস্কৰ ধুনীয়া বোলা বস্তুটোনো কি অঁ চব নেচাৰেল এইটো বৰফৰ পানী এইটো চাওক গোটেই বৰফ ইয়াতে মই বৰফত আহি গ'লো এইটো যাওক চব স্লিপ খালে কিন্তু পৰি যাব গোটেইকেইটা এটা বাইদেউ কেইটাও আহি আছে গোটেই মানুহ আহি আছে এইটো ভাঙিবনে নাই বে কিন্তু স্লিপটো মাৰাটো মাৰিছে কিন্তু চাওক গোটেইকেইটা বৰফ য'ত পানীকেইটা গলি আহিছিলে তাতে বৰফ হৈ আছে ইয়াতে কিমান মানত বা আছে গিৰ যায়গা ইয়াত তলৰ পৰা পানী কেইদিন বৈ আছে এইটো চাওক গোটেইকেইটা ইয়াৰ ভিতৰত জাম হৈ আছিলে এতিয়া জাম ক্লিয়াৰ হ'ল এতিয়া আমিও যাওঁ মোৰ লগত এটুকুৰা বৰফ আছে বৰফটো লৈ যাবি নি এইটো বৰফ গোটেই মানুহে মানুহ গোটেই ইয়াতে মানুহে মানুহ ইয়াত জাম হৈ গৈছে এখন ট্ৰাকৰ কাৰণে ডাম্পাৰৰ কাৰণে বরফ গুলা হাতে আবার ভিজবে আৰু এটা ধুনীয়া প্লেচ এটা আছে কিন্তু ইয়াতে ৰেষ্ট্ৰিক্টেড হয় ভিডিঅ' কৰা তথাপিও অলপ দেখুৱাই দিছোঁ এইটো বৰফ আছে ইয়াতে কেম্প আছে এইটো কাৰণে ৰেষ্ট্ৰিক্টেড এইটো কাৰণে বেছি কেমেৰা নকৰোঁ ইয়াত যিমান পাথৰ দেখিছে এইবিলাক পাথৰবিলাক বহুত ৰিক্সত যাব লাগে ইয়াত কেতিয়াবা একদম পাথৰ গিৰিয়ে থাকে কেতিয়াবা নহয় প্ৰায় পাথৰবিলাক গিৰিয়ে থাকে ওপৰৰ পৰা আৰু ৰাস্তা ব্লক হৈ যায় ইয়াতে ইমান একা বেকা ৰাস্তা বহুত তলৰ পৰা ওপৰলৈকে যাবগৈ লাগে কেতিয়াবা পাথৰ গিৰিটো ৰাস্তা ব্লক হৈ থাকিলে চব ভিউ চাওক
পাহাৰখিনি বহুত ধুনীয়া ধুনীয়া পাহাৰ। প্ৰায় আমি এতিয়া 12,000 ফুট ওপৰত আছোঁগৈ। এতিয়া ইয়াতে য়ুমথাং এতিয়া জিৰ'লৈকে গৈ আছোঁ। য়ুমথাং পাৰ হ'লোঁ, এতিয়া জিৰ'লৈকে গৈ আছোঁ। এই বেক চাইডে চব বৰফ বৰফ বৰফ, চব চাইডে বৰফে বৰফ হৈ আছে। ইয়াত ভিডিঅ' ইয়াতো এলাউ নকৰে, প্ৰায় আৰ্মি ৰেষ্ট্ৰিক্টেড এৰিয়া, এইটো কাৰণে ভিডিঅ' কৰা মানা। नदी का नाम क्या बोलूं, कैसे बोलूं? अच्छा, 0 पॉइंट जगह का नाम है। 0 पॉइंट है ना। এইটোকে কয় ছিকিমৰ ড্ৰাইভাৰ। চাওকচোন কিমান একদম ৰিক্স। टायर कितने आगे था लगे? वैसे हम लोग भी वैसे तो ৰিক্সি এৰিয়াত চাওক, ये देखा ना भाई। जाओ 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 आ এইটো চাওক কিমান ৰিক্সত গাড়ীকেইটা চলায়। ইয়াৰ ইমান পাহাৰত, একদম পাহাৰত দাঁতি কাষৰীয়া অঞ্চল, দাঁতিৰ পৰা চলায়, তথাপি সিহঁতৰ বুকুখন অলপো কঁপি নুঠে। ইমান ধুনীয়াকৈ গাড়ী চলায়। जाओ 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 अगाडि आऊ কি গেছি বে এই তাকে লাগি বে এই জক লাগি গেছি ओ जाओ जाओ आ जाओ आओ 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 ব্যাক কৰ এতিয়া প্ৰায় গাড়ী ৰিক্সত চলাব লাগে। ৰাস্তাত চব বৰফৰ পানীয়েদি জমা হৈ আছে, আৰু বিশেষকৈ ইয়াত আৰ্মি গাড়ীৰ নিচিনা চেন নাথাকে, এইটো কাৰণে শ্লিপ হোৱাৰ বহুত চান্স থাকে। কিন্তু গ্ৰিপ কিমান আছে, গ্ৰিপটো গ্ৰিপ হে না, हां ग्रिप है ना, क्या ग्रिप? वो टायर का ग्रिप मेरा हाँ तो है, चल रहा है तो अभी तो हाँ अभी चल रहा है। सब एकदम এনেকুৱা অৱস্থা। ये गाड़ी क्या पागल है, चलाया ही नहीं। এইটো হ'ল গোটেই ৰাস্তাত কিবা ইয়াত স্কেচিং কৰিব পাৰিব। आ रहा है ইয়াত তলত যিমান বৰফ দেখিছে এইবিলাক এটা সময়ত নদী আছিলে, এটা সময়ত নহয়। বাকী গৰম দিনত নদী পানী বৈ থাকে ইয়াতে বৰষুণৰ টাইমত। এটা ঠাণ্ডা দিনত চব বৰফ হৈ আছে, চব ফ্ৰজেন হৈ আছে, বৰফ বৰফ। এইটো চাওক, এইকেইটাত এটা সময়ত নদী হৈ বৈ আহে, মানে ঝৰ্ণাৰ পানী হৈ বৈ আহে, কিন্তু ইয়াতে বৰফ হৈ জমা হৈ আছেগৈ। 0 पॉइंट में क्या करेगा? वाह, কোনোবাই গৰম কৰাবলৈ কিবা আনিছনে নাই? বঢ়িয়া। এতিয়া ফাইনেলি 0 পইণ্ট পাই গ'লো। 0 পইণ্টত এতিয়া নামিম। एक मिनट बहुत उतरना। এয়া হ'ল 0 পইণ্ট। অ' বিচাৰি 0 পইণ্ট পালোঁ। 0 পইণ্টত যিমান ঠাণ্ডা হ'ব লাগে ইমান ঠাণ্ডা লগা নাই। বিশেষকৈ আজি চব ৰ'দ দি আছে, ৰ'দ দিয়াৰ কাৰণে ঠাণ্ডাটো লগা নাই। কিবা হেণ্ড গ্ল'ভ লাগিব, কিবা লাগিব নেকি, হাত মোজা লাগিব নেকি? নালাগে ন, হাত মোজা নালাগে, ডেকা ল'ৰা চব চলিব পাৰিম।